SSLC British Examination 2019 second part লৈ স্বাগতম জনাইছো যদিহে আপুনি প্ৰথম পাৰ্ট কোৱেশ্চন নম্বৰ 1 ৰ পৰা 17 ৰ লৈকে যদিহে চোৱা নাই তেতিয়াহলে আপোনাক ৰেকমেন্ড কৰিছো হেতু আপুনি প্ৰথমে চাই লওক তাৰ পাছত এই সেকেন্ড পাৰ্টটো আপুনি চাওক এই ভিডিঅ বনোৱাৰ পাৰপাসটো হ'ল যে আপোনালোকে আইডিয়া এটা পাব যে SSLC British Examinationত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে ট্ৰেন্ডস কেইটামান মই দেখিছিলো যে কেইবাটাও বছৰ ধৰি একেটা কোৱেশ্চন ইয়াৰ ৰিপিট হৈ থাকে গতিকে আপুনি ইজিলি 60-70 মাৰ্কস আপুনি সিকিউৰ কৰিব পাৰিব তেতিয়ালে আমি কোৱেশ্চনবোৰ লৈ চাও এত কি দিয়া আছে প্ৰশ্ন নম্বৰ 18 দ্বিতীয় পৰ্যায়ৰ মৌলবোৰৰ পাৰমাণবিক ব্যাসাৰ্ধ দিয়া হৈছে মৌল বৰন বেৰিলিয়াম অক্সিজেন নাইট্ৰজেন লিথিয়াম কাৰ্বন পাৰমাণবিক ব্যাসাৰ্ধবোৰ হৈছে 88 111 66 74 152 আৰু 77 মৌলবোৰক পাৰমাণবিক ব্যাসাৰ্ধৰ অৰ্ধক্ৰমত সজোৱা কোনটো মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ আৰু কোনটো আটাইতকৈ সৰু পৰ্যায় এটাৰ বামফালৰ পৰা সোঁফাললৈ গ'লে কিদৰে পাৰমাণবিক ব্যাসাৰ্ধৰ পৰিৱৰ্তন ঘটে উত্তৰ মৌলবোৰৰ পাৰমাণবিক ব্যাসাৰ্ধ অৰ্ধক্ৰমত এনেকৈ সজাব লাগিব মৌল লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন পাৰমাণবিক ব্যাসাৰ্ধ 152 111 88 77 74 66 2 নম্বৰৰ উত্তৰ লিথিয়াম মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ আৰু অক্সিজেন আটাইতকৈ সৰু 3 নম্বৰ উত্তৰ পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফাললৈ গ'লে মৌলৰ পাৰমাণবিক ব্যাসাৰ্ধ কমে তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰা BaCl2 plus H2SO4 BaSO4 plus HCl 2 নম্বৰ CaOH2 plus HNO3 প্ৰডাক্ট হৈছে CaNO3 2 plus H2O B প্ৰশ্ন তেল আৰু চৰ্বি থকা খাদ্য বস্তু নাইট্ৰজেনৰ পেকেটত ভৰোৱা হয় কিয় উত্তৰ এয়াৰ BaCl2 plus H2SO4 BaSO4 plus 2HCl 2 উত্তৰ CaOH2 plus 2HNO3 product CaNO3 2 plus 2H2O B তেল আৰু চৰ্বি থকা খাদ্য বস্তু নাইট্ৰজেনৰ পেকেটত ভৰোৱা হয় কাৰণ নাইট্ৰজেনে খাদ্য বস্তু জাৰণ মন্থন কৰে ফলত খাদ্য বস্তু দুৰ্গন্ধি নহয় 19 নম্বৰ প্ৰশ্ন নাইট্ৰজেনৰ পাৰমাণবিক সংখ্যা 7 আৰু ফসফৰাছৰ পাৰমাণবিক সংখ্যা 15 পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 15 থাকে এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয় উত্তৰ মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস নাইট্ৰজেন 25 ফসফৰাছ 285 নাইট্ৰজেন ফসফৰাছতকৈ বেছি বিদ্যুৎ ঋণাত্মক ইয়াৰ কাৰণ হ'ল বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে কক্ষৰ সংখ্যা বাঢ়ি যায় ফলত যোজক ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্ব বাঢ়ে প্ৰশ্ন 20 আমাৰ দেহত স্নায়ু প্ৰেৰণা কেনেদৰে প্ৰবাহিত হয় উত্তৰ স্নায়ু কোষবোৰ কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধৰে গঠিত স্নায়ু প্ৰবৰ্ধ দুই প্ৰকাৰৰ এক্সন আৰু ডেনড্ৰাইটবোৰে নিকটৱৰ্তী কোষৰ পৰা স্নায়ু বাৰ্তা সংগ্ৰহ কৰে স্নায়ু কোষৰ ক্ষুদ্ৰ স্নায়ু ফাকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা অহা কোষদেহলৈ আৰু পাছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্ৰান্তত আন এটা স্নায়ু কোষলৈ প্ৰেৰণ কৰে এক্সনৰ প্ৰান্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয় এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ু কোষৰ এক্সন আৰু ইয়াৰ নিকটৱৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথ সাইনেপছৰ মাজেদি পাৰ হৈ আনটো স্নায়ু কোষলৈ প্ৰেৰিত হয় এনেধৰণে আমাৰ দেহত স্নায়ু প্ৰেৰণা প্ৰবাহিত হয় দীৰ্ঘছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিনাক্ত কৰা চিত্ৰ আঁকি দিয়া হৈছে এনেকৈ আঁকিল নেক্সট প্ৰশ্ন জীৱাশ্মসমূহ কি বিৱৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি
ইয়াৰ উত্তৰ কমেণ্ট বক্সত লিখি পঠিয়াই দিবা 23 এজন মানুহে দৃষ্টি বিকাৰ হিচাপে +1.5D ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিবলগীয়া হৈছে প্ৰতিকাৰী লেন্সখনৰ ফোকাছ দৈৰ্ঘ্য কিমান বি চিত্ৰ অংকন কৰি দেখুওৱা যে বগা ৰশ্মি বিচ্ছুৰিত নোহোৱাকৈ দুটা প্ৰিজমৰ মাজেদি পাৰ হৈ যাব পাৰে উত্তৰ আমাক ইয়াত দিয়া আছে যে ক্ষমতা P সমান +1.5D পাৱাৰ আমি কেনেকৈ উলিয়াও P সমান 1/f গতিকে ইয়াত F উলিয়াব লাগিব গতিকে F সমান 1/p ইয়াক আমি হৰণ কৰি কিমান পাম 0.67 মিটাৰ গতিকে প্ৰতিকাৰী লেন্সখনৰ ফোকাছ দৈৰ্ঘ্য 0.67 মিটাৰ তাৰপিছত বিৰ উত্তৰ চিত্ৰ অংকন কৰি দেখুৱাব লাগে যে বগা ৰশ্মি বিচ্ছুৰিত নোহোৱাকৈ দুটা প্ৰিজমৰ মাজেদি পাৰ হৈ যাব পাৰে ইয়াত আমি এটা প্ৰিজম আনটোৰ ওলোটাকৈ পাতি তাৰ মাজেৰে বগা পোহৰ ৰশ্মি পাৰ হৈ যাব দিছোঁ 24 আমি শক্তিৰ বিকল্প উৎস কিয় বিচাৰোঁ এটা অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম লিখা ইয়াৰ সুবিধাৰ বিষয়ে লিখা উত্তৰ আধুনিক যুগৰ প্ৰয়োজনীয় শক্তিৰ চাহিদা পূৰাবলৈ আমি শক্তিৰ বিকল্প উৎস বিচাৰোঁ এটা অপৰম্পৰাগত শক্তিৰ উৎস হ'ল সৌৰ শক্তি ইয়াৰ সুবিধা হ'ল এই শক্তিৰ ব্যৱহাৰে প্ৰদূষণৰ সৃষ্টি নকৰে 25 এ উমৰ সূত্ৰটো লিখা গাণিতিকভাৱে প্ৰকাশ কৰা বি পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা যিকোনো দুটা কাৰকৰ নাম লিখা উত্তৰ ওমৰ সূত্ৰ উষ্ণতা স্থিৰ থকা অৱস্থাত এটা ৰোধকৰ দুই মূৰৰ বিভৱ ভেদ ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক R সমান B/I বিৰ উত্তৰ পৰিবাহী ৰোধ নিৰ্ভৰ কৰা যিকোনো দুটা কাৰকৰ নাম হৈছে প্ৰস্থচ্ছেদৰ কালি আৰু পদাৰ্থৰ প্ৰকৃতি 26 এ বৈদ্যুতিক মটৰ এটা চিহ্নিত চিত্ৰ আঁকা বি বৈদ্যুতিক মটৰ ফলা আঙুঠিটোৰ কাম কি বৈদ্যুতিক মটৰ ফলা এটাৰ চিহ্নিত চিত্ৰ এনেকুৱা আঁকি লোৱা আৰু বৈদ্যুতিক মটৰ ফলা আঙুঠিটোৱে দিক পৰিৱৰ্তক হিচাপে কাম কৰে বিৰ উত্তৰ যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ